হেল্ল' এভৰিৱান, এয়া হৈছে সন্ধিয়া সময়ত মই ফিংগাৰ ভাজি আৰু লাল চাহ এনেদৰে বনাই লৈ খালোঁ। তাৰ পাছত মাক ক'লোঁ যে আজি ৰাতি ভাত নাখাওঁ, ৰুটি আৰু ঘুগুনি খাম। মায়ে কথামতে ৰুটি আৰু ঘুগুনিৰ বাবে যোগাৰ কৰি ল'লে আৰু ৰাতি গোটেইকেইটাই ৰুটি আৰু ঘুগুনিয়ে খালোঁ, ভাত নাখালোঁ। তাৰ পাছত নেক্সট ডে ৰাতিপুৱা মই সোনকালে শুই উঠি গা পা ধুই নিজৰ বাবে চাহ বনাই আছোঁ। আজি মোৰ মনটো খুব বেয়া, কিয়নো বিহুৰ বন্ধ বুলি যিহেতু ইমান দিন ঘৰত থাকিলেও এতিয়া হোষ্টেল যাবৰ সময় আহি গ'ল, কিয়নো ক্লাছ আৰম্ভ হৈছে সেইবাবে। আৰু চাহ খোৱাৰ পিছত মায়ে পুৰি আৰু চব্জি বনাই দিলে আৰু এনেদৰে খাই কিনে মই হোষ্টেললৈ বুলি ওলাই দিলোঁ। আৰু এইখিনি সময় খুব বেয়া লাগে মোৰ, কিয়নো ইমান দিন ঘৰত থকাৰ পিছত যেতিয়া হোষ্টেল যাব ওলাওঁ ঘৰৰ মানুহখিনিক এৰি যাবলৈ মন নাযায়, কিন্তু উপায়তো নাই। তাৰ পাছত আৰু ভিডিঅ' কৰাই নহ'ল। আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবলৈ নাপাহৰিব।